যে বাৰ এইটো যোনটো ছাকচেছ পাইছে বাই এতিয়া APSCত সেইটো বাৰ অকলে কৰা কষ্টৰ কাৰণে নহয়, মানে আমাৰ চবৰে কষ্ট আছে। বা সৰুতে বিশ্বাস হোৱা নাছিল যে ইমান দূৰ মানে আহিব পাৰিব বুলি। চব ফেমিলি ছাপোৰ্ট, তাৰপিছত বন্ধু বান্ধৱীৰ সহায়, তাৰপিছত চব আৰু যিমান ওচৰে পাঁজৰৰ মানুহ আছে চবৰে সহায় পোৱাৰ পাছতহে বা ইমান দূৰ আহিব পাৰিছে। আৰু বা নিজেও বহুত চেষ্টা কৰিছে বহুত টাইম দিছে পঢ়িবৰ কাৰণে, বুজিবৰ কাৰণে বস্তুবোৰ অলপ মানে টাইম বেছিকৈ লাগিছে। সেইকাৰণেহে বায়ে এতিয়া পাইছে এইটো ষ্টেজ। মানে বা কেতিয়াও নিজকে বেলেগত কৰি কম বুলি ভবা নাছিলে, নৰ্মেল ল'ৰা ছোৱালীবিলাকত কৰি। বায়ে সদায় যুঁজি আহিছে, আগবাঢ়ি গৈছে। যিমান মানে কম্পিটিশ্যন বা এক্সামছবিলাক আছে চবতে গৈছে। আৰু বা যেতিয়া এই JEE এক্সামটো দিছিলে তেতিয়া মানে বাক যোনবিলাক পঢ়া, তেতিয়া ময়ো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছিলোঁ। মোৰ যোনবিলাক কম্পিটিটিভ এক্সামৰ ষ্ট্ৰেটেজি আছিলে সেইবিলাক দিয়ে বাকো মই সেইবিলাক হেল্প কৰিছিলোঁ, কেনেকৈ পঢ়িব লাগে কম্পিটিটিভ এক্সামৰ কাৰণে। সেইটোৰ কাৰণে বায়ে পাল এতিয়া। বায়ে সেইটো থেংক ইউ বুলি কৈছে চবকে।